নমস্কাৰ মই সঞ্চিতা মই প্লাবিতা আৰু মই দীক্ষিতা আমি তিনিজনীয়ে মিলি এটা ইউটিউব চেনেল খুলিছো আৰু ইউটিউব চেনেলটোৰ নাম হৈছে আমি তিনি বাই ভনী আমি আশা কৰোঁ যাতে সকলোৱে আমি আগবাঢ়ি যোৱাত বহুতো মৰম সঁহাৰি আৰু আশীৰ্বাদ দিয়ে আচলতে মেইন কথাটো হ'ল যে সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে ভয়ংকৰ সৃষ্টি কৰিছে আগৰ বছৰৰ দৰে এই বছৰো একেই পৰিস্থিতি চলি আছে বৰ্তমানলৈকে আচলতে আমি ইউটিউব চেনেলটো খোলাৰ কথা কৈছোঁ প্ৰথমতে যিটো আমাৰ প্ৰথম ভিডিঅ' এইটো ইউটিউব চেনেলটো খোলাৰ সপোন আমাৰ ইয়াৰ আগতো লকডাউনতে আছিল কাৰণ আমি ঘৰটোতে সোমাই থাকোঁ একো কৰা নহয় কলেজ যোৱা নহয় তাৰ পৰা চব ঘৰতে থাকি থাকি আমনি লাগে কিন্তু তেনেকৈ লোকৰ ভিডিঅ'বোৰকে চাই থাকোঁ বহুতো ইউটিউবাৰ আছে ইউটিউব চেনেল চাওঁ বহুত আছে ভাল লাগে বহুতৰে ইউটিউব চেনেল চাই ভাল লাগে আচলতে এনেই নকয় যে কোনোবাই ইটোক দেখি সিটোক ইউটিউব চেনেল খোলাৰ কথা কয় কিন্তু আমিও তেনেকুৱাই হৈছোঁ ন ইটোক দেখি এতিয়া আমি চবৰে চাই আমাৰো মানে ইউটিউব চেনেল খুলিবলৈ মন গ'ল কাৰোবাৰ ইউটিউব চেনেল চাওঁ তাৰপৰা সিহঁতে যিটো ব্লগ দিয়ে তাৰপিছতো দিম বুলি কৈ থাকে আৰু আমি আগ্ৰহী হৈ থাকোঁ সেইটো চাবলৈ তেনেকৈ ভাবিলোঁ আমিও এটা ইউটিউব চেনেল খোলোঁ আগৰ বছৰে ভাবিছিলোঁ কিন্তু আমাৰ এলাহে আমাৰ মানে এদিন আমি এনেকৈ বহিছিলোঁ কৰিবলৈ কিন্তু কিবা কাৰণত কৰা নহ'ল কিন্তু এইবাৰ ভাবিলোঁ এইবাৰ মানে ভবা নাই কালি পিটিককৈ মানে কৈ দিলে আমি ইউটিউব চেনেল এটা খোলোঁ আমি দিনটোত কি কৰোঁ দেখাওঁ তাৰপিছত ময়ো বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ মই বোলো আজি নকৰোঁ দেই একদম মন যোৱা নাই তাৰপৰা আজি ভাবিলোঁ আজিও এই বেলেগ এটা কামত বিজি হৈ আছিলে লুডু খেলি আছিলে তাত আহি ইউটিউব চেনেল খুলিবলৈ তাৰপৰা আমি আৰু তিনিজনীয়ে তাৰপৰা হ'ব খোলোঁগৈ ব'ল তেনেকৈ আমি যুজা কৰি এতিয়া আমি ভিডিঅ'টো বনাইছোঁ আশা কৰোঁ অলপ সকলোৱে ভাল লাগিব আচলতে আমি ইউটিউব চেনেলটো খোলাৰ যিটো আৰম্ভণি বা ইউটিউব চেনেল কিয় খুলিলোঁ সেইটো আপোনালোকক আমি ক'লোঁ চ' আমি সেইকাৰণে ইউটিউব চেনেলটো খুলিবলৈ ল'লোঁ যিহেতু এইটো আজি আমাৰ প্ৰথম ভিডিঅ' হ'ব সেইকাৰণে আমি সকলো কথা নকওঁ আচলতে আৰু আমি দিনটোত মানে কি কৰোঁ আমি সেইখিনিকে আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ যদি আপোনালোকে আৰু বেলেগ ভিডিঅ' চাব খোজে আমাক কমেণ্ট কৰিব আমি আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰে আমি তেনেকুৱা দিম যদিও আমি নোৱাৰোঁ চেষ্টা কৰিম কাৰণ এইটো লকডাউনে আমাক কৰিছে যি হ'ল আমি চেষ্টা কৰিম কাৰণ ঘৰতে এনেই সোমাই থাকি ভাল নালাগে আৰু যিখিনি কাম কৰিছোঁ আপোনালোকক দেখাম বেছি কাম নাই কৰা বাৰু কিছুমান নতুন কাম শিকিছোঁ আপোনালোকক জনাম সেয়েহে আজি বেছি নকওঁ বেছি নকওঁ আৰু কিন্তু আপোনালোকে আমাক সহায় কৰিব যদি আৰু সহায় নকৰে আমি লাজ পাম আৰু সেইটো বাৰু পিছৰ কথা আমি নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম সদায় আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব যাতে আমি ভাল ভিডিঅ' দিব পাৰোঁ আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব তেনেদৰে আমি ভিডিঅ'বিলাকো দি যাম সদায় আপোনালোকে খালি কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ন কমেণ্টত জনাব তেতিয়া আমি দিবলৈ পাৰিম আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে চ' মানে কিন্তু আপোনালোকে আমাক মানে পাত্তা দিব আৰু পাত্তা নিদিয়ে আমি আৰু একো মানে আগ্ৰহ নাপাম ন মানে আমি কিবা এটা কৰিবলৈ সাহসো নাপাম যেনেকৈ আমি এইবিলাকৰ পৰা আগ্ৰহী হৈ এইটো কাম কৰিব লৈছোঁ তেনেকৈ চবেই যাতে এনেকৈ সহায় কৰে তেতিয়া ভাল লাগিব আৰু বিশেষ একো নকওঁ চাগে শেষত এইটোকে কওঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিটো নহ'লে আমি আগবাঢ়ি যাবই নোৱাৰোঁ সেইকাৰণে আপোনালোক সকলোৱে যাতে আমাক মৰম আশীৰ্বাদ আৰু লগতে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে আমি যাতে এটা ইউটিউব চেনেল খুলিছোঁ গম পায় তেনেহ'লে আজিলৈ আহিছোঁ বাই